ভাল আছিলে আপোনালোকৰ কাৰণে আছে এটা ধুনীয়া ৰেচিপি বইল চিকেন আৰু মোৰ গিফ্ট নীলাক্ষীয়ে দিয়া ইমান ধুনীয়া লাগিছে গুড মৰ্ণিং এভৰিৱান চ' মোৰ মই ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আপোনালোকে চাওক মই হোষ্টেলৰ ছোৱালীকেইজনীৰ কাৰণে কি বনাইছিলোঁ ব্ৰেকফাষ্টত এইটো হয় গুলি পিঠা আমি ঘৰত গুলি পিঠা বুলি কওঁ আপোনালোকে বা কি কয় চ' মোৰ এইটো বনাই হৈ গ'ল আৰু মোৰ ব্ৰেকফাষ্ট কৰিও হৈ গ'ল চ' এতিয়া মই ওলাই যাম বহুত কাম আছে আৰু সদায় কিবা নহয় কিবা এটা পাহৰি আহিমেই মানে মই ঘৰৰ পৰা ওলালে চ' এইটো হেলমেটটো পাহৰি আহিছিলোঁ চালোঁ ভিডিঅ'টো শেষলৈকে চাব মই কেনেকৈ পলিউশ্যন চাৰ্টিফিকেটখন বনালোঁ ফাইন ক'ড দিলোঁ মোৰ লগত চাই থাকক ৰ'ব গেটখন খুলি লওঁ তাৰপাছতহে চাব এইটো এটা মানে ডাইৰেক্ট ওলাই যাব নোৱাৰি আকৌ লগৰ আকৌ নামিব লাগে চাই থাকক শেষলৈকে ভাল পাব আজি ভিডিঅ'টো চাই চ' পলিউশ্যন চাৰ্টিফিকেট বনোৱা গাড়ীখন এইখিনি জেগাতে থাকে বাট আজি নাই মই ভাবিছিলোঁ দেখুৱাই দিম বুলি বাট আজি নাই চ' তেল ভৰাই ল'লোঁ পেট্ৰল ফুল টেংক কৰি ল'লোঁ তাৰপাছত এইটো জিৰ' কৰি থৈ দিছোঁ তেতিয়া গম পাম মাইলেজটো কিমান দিছে চ' আৰু মই আহি পালোঁ দ্বিতীয় আজি বেছি ট্ৰেফিক নাছিলে চ' সোনকালে আহি পালোঁ আৰু আপুনি সোমায়ে ৰাইট ছাইডে এইটো হেল্প ডেস্ক আছে আৰু এই বাইদেউগৰাকীয়ে গোটেইখিনি ডিটেইলছ আপোনাক দি দিব যি কামতে আহে পলিউশ্যন চাৰ্টিফিকেটৰ ফাইনৰ কাৰণে আপুনি সোমাই লেফ্ট ল'ব দেন ফাৰ্ষ্ট লেফ্ট ৰুমটোৱে পলিউশ্যন চাৰ্টিফিকেটৰ কাৰণে হয় আৰু আজি মানুহ নাছিলেই চ' মোৰ সোনকালে হৈ গ'ল আৰু চাই থাকক চ' মই আহি পাই গ'লোঁ ঘৰ আজি মই যিটো ভাবি গৈছিলোঁ তাৰ কমপ্লিট মানে বেলেগেই চিনাৰিঅ' হৈ আছিলে দ্বিতীয়ত আৰু ইমান সোনকালে হৈ যাব বুলি যে মই ভবাই নাছিলোঁ চাগে আজি কোনোবা আহিব লাইক CM মিনিষ্টাৰ বাগেৰা চ' চব ক্লিন এণ্ড পূৰা ফাষ্ট কাম কৰিছে চবে চ' মোৰে ভাল হ'ল আৰু মই আহিলৈ অলপমান ৰ'দত বহিলোঁ চুলিখিনি যে ইমান ধুনীয়া হৈছিলে কালাৰটো চ' আজি ভিডিঅ'টো চাইটো গম পাইছে মই গৈছিলোঁ দ্বিতীয়লৈ চ' মই লাষ্ট উইক ফ্ৰাইডে গৈছিলোঁ মোৰ স্কুটিখনৰ পলিউশ্যন চাৰ্টিফিকেট বনাবলৈ ফ্ৰাইডে তাৰপাছত তাতে গৈ গম পালোঁ যে মোৰ ভেলিডিটি শেষ হৈছে অলৰেডি মানে ডেটটো ক্ৰছ কৰিছে চ' ফাইন দিব লাগিব আৰু তাৰপিছত সেই ভেনবোৰ যে ভেন কিছুমান ৰখি থাকে পলিউশ্যন চাৰ্টিফিকেট বনাবলৈ গোটেই গুৱাহাটীতে আছে চ' বহুত কেইখন আছে চ' তাতে মই পলিউশ্যন চাৰ্টিফিকেটখন উলিয়ালোঁ তো পলিউশ্যন চাৰ্টিফিকেটখন উলিয়ালোঁ বাট সেইখনত ষ্টাম্প মাৰি দিছে যে সেইখন ভেলিড নহয় চ' মই উইদিন 7 days মই দ্বিতীয়ত গৈ ফাইনটো পে' কৰিব লাগিব তাৰ পাছতহে ভেলিড হ'ব চ' ছেকেণ্ড ছেটাৰডে হ'ল ছানডে হ'ল আজি মানডে চ' মই আজি গ'লোঁ আৰু 500 rupees পে' কৰাৰ পাছতহে ষ্টাম্প মাৰি দিছে যে মোৰ হেৰি হ'ল আৰু মোৰ ইমান সোনকালে হ'ল আজি দিনটো ভাল আছিলে অ'কে বহুতে জানেই পলিউশ্যন চাৰ্টিফিকেট টাইমত মানে ভেলিডিটি শেষ হ'লে হোৱাৰ পিছত ফাইন দিবলৈ কি প্ৰচিডিউৰ আছে চ' যিখিনি বহুতে নাজানেও চ' সেইটো কাৰণে মই কৈ আছোঁ ফাৰ্ষ্টতে আপুনি পলিউশ্যন চাৰ্টিফিকেটখন বনাবই ইয়াতে গুৱাহাটীৰ য'ত বনাই আৰু অথৰাইজড চেণ্টাৰবোৰ ভেনবোৰ ৰখি থাকে ৰাস্তাত ত'
তাতে বনাব। আৰু যদি আপোনাৰ ভেলিডিটি শেষ হয় তাহাঁতি এখন অথৰাইজ ডিলাৰ মানে চেণ্টাৰ্ছবিলাকে এখন PUC চাৰ্টিফিকেটখন দিব ষ্টাম্প মাৰি। চ' সেইখন লৈ কিনে আপুনি দ্বিতীয়ত যাব উইদিন 7 days আৰু তাতে কাৰ্ড পে'মেণ্ট কৰিব লাগিব 500 rupees। চ' এইখিনিয়ে। আৰু BS6 মডেলৰ 1 year থাকে আৰু তাৰ তলৰ আগৰবোৰ 6 monthsৰ থাকে। চ' সোনকালে চাই এদিন আগতীয়াকৈ বনাই ল'ব। থেংক ইউ। আৰু এতিয়া আপোনালোকৰ কাৰণে আছে এটা ধুনীয়া ৰেচিপি, বইল চিকেন। আজি ডিনাৰৰ কাৰণে বনাইছিলোঁ মই। চ' চাব। আৰু মোৰ হোষ্টেলৰ ছোৱালী এজনী বহুত দিনৰ মূৰত ঘৰৰ পৰা আহিলে, নীলাক্ষী। তাই মোৰ কাৰণে পায়স লৈ আহিলে, নিজে বনাই ইমান ভাল লাগিছে। আৰু মোক গিফ্ট দিছে। চাই থাকক ভিডিঅ'টো শিকিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। অ'কে, বইল চিকেন বনাবলৈ আমাক লাগিব আলু, কেপচিকাম, জলকীয়া, বিলাহী, আদা নহৰু পেষ্ট, পিঁয়াজ, এইকেইটা ইনগ্ৰেডিয়েণ্টছ। আৰু লাগিব চিকেন। তো ফাৰ্ষ্টতে মই এইবোৰ তেল গৰম কৰি একদম অলপমান তেল দিছোঁ। তাতে আলু, চিকেন আৰু পিঁয়াজখিনি অকণমানকৈ ভাজিছোঁ, বেছিকৈ নহয়। তাৰপাছত মই কেপচিকাম আৰু বিলাহীটো দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। দেন মই দিছোঁ আদা নহৰুৰ পেষ্ট দিম এতিয়া, আৰু জলকীয়া, কেঁচা জলকীয়া আৰু শুকান জলকীয়া। আপুনি শুকান জলকীয়াটো আদা নহৰু পেষ্টৰ লগতে দি দিব পাৰে, কিন্তু মোৰ আগতীয়াকৈ আদা নহৰু পেষ্ট বনোৱাই আছিলে, সেইটো কাৰণে মই শুকান জলকীয়াটো অলপমান খুন্দি দি দিছোঁ। তাৰপিছত অলপমান লৰাই দিছোঁ। আৰু বেছি ফ্ৰাই কৰিব নালাগে, অলপমান এনে লৰাই দি কিনে নিমখ সোৱাদ অনুসৰি দি দিব। আৰু এইফালে মোৰ পানী গৰম হৈ গৈছে। তাৰপিছত গৰম পানী অলপমান দি দিম। বাছ ইতনাই। আৰু একো কৰিব নালাগে। এতিয়া ঢাকি দিয়ক। আৰু তাৰপিছত বইল অলপ সময় ঢাকি দিয়ক। তাৰপিছত মাজে মাজে চাই থাকিব বইল হৈছে নাই। আলু আৰু চিকেনটো অলপমান বইল হৈ গ'লে হৈ গ'ল। ইমান চিম্পল, ইমান ভাল লাগে নহয়, চুপৰ নিচিনাও লাগে, ভাল লাগে খাই। আৰু এইটো আহি গ'ল নীলাক্ষী, বহুত দিনৰ মূৰত আহিলে। পায়সটো ইমান টেষ্টি হৈছে। আৰু এইটো মোৰ গিফ্ট, নীলাক্ষীয়ে দিয়া, ইমান ধুনীয়া লাগিছে।